Hi everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলোৱে নিশ্চয় ভালে আছে। কেইবাদিনো ধৰি মই মেকআপৰ একো ভিডিঅ' বনোৱা হোৱা নাছিলে। ভাবিলো আজি মেকআপ এটা কৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে মেকআপটো মোৰ ওপৰত নকৰো, মোৰ কাজিন এগৰাকী আছে, তাইৰ তাতে কৰিম আৰু যিমানখিনি পাৰো চেষ্টা কৰিম দেখাবলৈ। এয়া হৈছে মোৰ কাজিন গৰাকী, আচলতে মই তাইৰ ঘৰতে আছো আৰু যিমানখিনি পাৰো মই মেকআপৰ বস্তু লৈ আহিছো, যিখিনি আছে সেইখিনিৰে ভাল লুক এটা দিবলৈ ট্ৰাই কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া তুমি ৰেডি নে? ৰেডি? ওকে, তেনেহ'লে ষ্টাৰ্ট কৰি দিয়া যাওক। অলৰেডি ক্লিনজিং, টোনিং আৰু মইশ্চাৰাইজিং কৰি লোৱা হৈছিলে আৰু এতিয়া দিছোঁ আইব্ৰ'। প্ৰথমতে মই আই মেকআপ কৰিম, তাৰ কাৰণে মই লৈছোঁ বেছ আৰু চকুৰ পতাটোত এনেদৰে দি দিছোঁ। এই বেছটো মই ক্ৰাইলনৰ ইউজ কৰিছোঁ। বেছখিনি লগাই হোৱাৰ পিছত এনেদৰে ব্লেণ্ড কৰি লৈছোঁ আৰু ইয়াক ছেট কৰিবলৈ কম্পেক্ট পাউডাৰ লৈছোঁ। নেক্সট আইব্ৰ' বনখিনি হাইলাইট কৰি লৈছোঁ। এতিয়া চেম ব্ৰাছৰ সহায়ত মই আইশ্বেডো এনেদৰে এপ্লাই কৰি লৈছোঁ। বৰ্তমান সময়ত মোৰ লগত যিহেতু গোটেইখিনি ব্ৰাছ নাই, অনা নহ'ল, সেইকাৰণে একেডাল ব্ৰাছকে দুবাৰ তিনিবাৰ ইউজ কৰি থাকিব লগা হৈছে। এয়া ফ্লাপি ব্ৰাছ এডালে ব্লেণ্ড কৰি লৈছোঁ। নেক্সট ডাৰ্ক কালাৰ এটা লৈ এনেদৰে আউটাৰ কৰ্ণাৰত লগাই দিছোঁ আৰু ইয়াক এতিয়া ভালদৰে ব্লেণ্ড কৰি ল'ব লাগিব। এয়া ব্লেণ্ড কৰি ল'লোঁ। এতিয়া মিডিল পাৰ্টত মই অকণমান লাইট য়েল্ল' কালাৰ ব্লেণ্ড কৰি দিছোঁ। আকৌ নেক্সট আউটাৰ কৰ্ণাৰখিনি লাহে লাহে ডাৰ্ক শ্বেপত লৈ গৈ থাকিম। আৰু এতিয়া হোৱাইট কালাৰেৰে মই এনেদৰে দি দিছোঁ। এতিয়া মই আন এটা পেলেটৰ পৰা হোৱাইট চিমাৰী কালাৰটো লৈ এনেদৰে মিডিল পাৰ্টখিনিত দি দিছোঁ আৰু ইয়াক ভালদৰে ব্লেণ্ড কৰি ল'ম যাতে চকুৰ বাকীখিনি অংশৰ লগত ভালদৰে মিলি যায়। এতিয়া লগাইছোঁ খুব সাৱধানে মাস্কাৰা আৰু এতিয়া লগাই দিম আইলাইনাৰ। এতিয়া মই ক্ৰীম এটা লগাইছোঁ যিটো নেকি প্ৰাইমাৰ হিচাপেও কাম কৰিব। এতিয়া মই দুটা কালাৰৰ বেছ লৈ লৈছোঁ তাইৰ স্কিনৰ লগত মিলাকৈ। প্ৰথমতে মই ডাৰ্ক কালাৰটো লগাই ল'ম গোটেই ফেচখনতে। আৰু ইয়াক ভালদৰে ব্লেণ্ড কৰি ল'ম। দুইটা কালাৰৰ বেছ এপ্লাই কৰা হৈ গৈছিলে যিহেতু এনেদৰে ব্লেণ্ড কৰি লৈছোঁ। এতিয়া এয়া ব্লেণ্ডিং হৈ যোৱাৰ পিছত এতিয়া ছেট কৰিম কম্পেক্ট পাউডাৰেৰে। এনেদৰে চাৰিওফালে লগাই লৈছোঁ। এতিয়া লগাইছোঁ লুজ পাউডাৰ, যাতে বেছখিনি ভালদৰে আৰু ছেট হয় তাৰ কাৰণে লগোৱা হৈছে। নেক্সট আইলেছেছ লগাই দিলোঁ আৰু ইনাৰ কৰ্ণাৰত অকণমান হাইলাইট কৰি দিছোঁ। এতিয়া কৰিম পাউডাৰ কণ্ট'ৰ। এইখিনি বেছি ভিডিঅ' কৰা নহ'ল যিহেতুকে মোৰ আগৰ ভিডিঅ'বোৰত পাউডাৰ কণ্ট'ৰিংটো কৰা দেখুওৱা হৈছিলে। এতিয়া চেম ব্ৰাছেৰে মই ব্লাছাৰো লগাম আৰু চিক বনত হাইলাইটো কৰিম। মেকআপ অলমষ্ট ডান আৰু লিপছটো ডিফাইন কৰিবলৈ এনেদৰে আঁকি লৈছোঁ আৰু অকণমান লিপ বাম দি ল'ম। এতিয়া ইয়াৰ ওপৰত লিপষ্টিক লগাই দিম।
এয়া হৈছে ফাইনেল লুক চুলিখিনি তেনেই সাধাৰণকৈ বন্ধা হৈছে যিহেতুকে ভিডিঅ' কৰা নহ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব মই আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ so much and take care all of you